নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ বেছিকৈ হাই ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলৰ বাবে আইছে ডাঙৰ এটা খবৰ কিয় দিয়া নাই ৰিজাল্ট কেতিয়া দিয়া হ'ব ৰিজাল্ট ইয়াক লৈ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰি আছে মে মাহতে ৰিজাল্ট দিয়াৰ কথা আছিল কিন্তু এতিয়ালৈকে ৰিজাল্ট দিয়া নাই মে মাহ পাৰ হৈ গ'ল তাৰিখ এতিয়ালৈকে দিয়া নাই ৰিজাল্ট আৰু কেতিয়া দিয়া হ'ব এই ৰিজাল্ট ইয়াক লৈ ছাত্ৰ ছাত্ৰীসকলে ডাঙৰ এটা মন্তব্য কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰি আছে ডক্টৰ ৰনোজ পেগুক শিক্ষামন্ত্ৰী পদৰ পৰা বঞ্চিত হ'বলৈ কিয়নো শিক্ষামন্ত্ৰীৰ কাম কোনো কামে সঠিকমতো সম্পূৰ্ণ নহয় এনেতে মে মাহতে ৰিজাল্ট দিয়াৰ কথা আছিল এতিয়া মে মাহ পাৰ হৈ গ'ল জুন মাহ পৰিল 1 তাৰিখ হ'ল এতিয়ালৈকে ৰিজাল্টৰ কোনো সম্ভাৱনা নাই বুলি ক'ব পাৰি আৰু ইয়াক লৈ ছাত্ৰ ছাত্ৰীসকলে ব্যাপকভাৱে প্ৰতিবাদ কৰি আছে এনেতে ছাত্ৰ ছাত্ৰীসকলৰ কম সময়ৰ ভিতৰতে চিলেবাছ কমপ্লিট কৰিব লগা হৈছিল আৰু ইংলিছ পৰীক্ষাটো বহুত হাত হোৱা দেখা গৈছিল এইকাৰণে ক'ব গ'লে ছাত্ৰ ছাত্ৰীসকলৰ মনটো একেবাৰে বেয়া হৈছে আৰু ইফালে ৰিজাল্টৰ ফলাফলক লৈ খেলি মেলি কৰি আছে ডক্টৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে আৰু ইফালে অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে দিয়া হ'ব ৰিজাল্ট কিন্তু কেইদিনমান দেৰি হ'ব পাৰে সেইটো লৈ তোমালোকে প্ৰতিবাদ কৰিব নালাগে আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মন্তব্য কি কমেণ্ট কৰি জনাবা আৰু যদি নতুন হোৱা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিবা ধন্যবাদ